তাৰপৰা চেৰেণ্ডাৰ কৰক শিক্ষামন্ত্ৰীয়ে যদি চেৰেণ্ডাৰ কৰে তেতিয়াহ'লে আমাৰখিনিও আমি জিগৰি কৰিব লাগে কৰি থাকিম কাৰণ আমি এদিনত 33 টকা হাজিৰা আজিৰ যুগত আছে নেকি 33 টকা হাজিৰা দি আমাৰ নদী নোপোচাই নহয় তাকো মান্থলি আমাক মানে যিটো পইচা মজুৰি দিম বুলি কৈছিল সেইটো আমাক মাহিলী নিদিয়ে তাৰপিছত 10 মাহৰহে দিয়ে 10 মাহৰখিনিও তাৰমানে আমাক সম্পূৰ্ণ উঠাই নিদিয়ে যদি সেইখিনি কৰিব নোৱাৰে শিক্ষামন্ত্ৰীয়ে নিজে হেৰি কৰি লওক বাতিল হৈ যাওক বাতিল কৰি দিয়ক আৰু যদি আমাক কি চৰকাৰী তাৰমানে এতিয়ালৈকে কোনো এটা হেৰি মানে স্বীকৃতি নাই আমাক চৰকাৰী স্বীকৃতিটো লাগে প্ৰথম দাবী হ'ল আমাক প্ৰথম মানে চৰকাৰী স্বীকৃতি লাগে আৰু দ্বিতীয়তে হ'ল আমাৰ মান্থলি 10,000 টকা মজুৰি আমাক লাগে যদি সেইখিনি তেওঁ কৰিব নোৱাৰে তেনেহ'লে আমি এইবাৰ আমাৰ কিমান আছিল মানে 1,17,000 যিখিনি আমাৰ 898টা ৰান্ধনি আছে সেই পৰিয়ালখিনিয়ে কোনো কাৰণত বিজেপিক ভোট নিদিওঁ এতিয়া 3 দফীয়া কাৰ্যসূচী চলি আছে বৰ্তমান ওদালগুৰি ডিষ্ট্ৰিক্টত আমি 1 তাৰিখৰ পৰা 4 তাৰিখৰ কাৰ্যসূচী ৰাখিছোঁ আজি 3 দফীয়া কাৰ্যসূচী সফল কৰাৰ কাৰণে আমি বহুত চেষ্টা কৰি আছোঁ চৰকাৰে কোনো ধৰণৰ আমাক তাত পদক্ষেপ হাতত লোৱা নাই যদি চৰকাৰে আমাৰ পদক্ষেপ হাতত নলয় অহাকালি কাৰ্যসূচী আছে কাৰ্যসূচী শেষ হোৱাৰ পিছত যদি চৰকাৰে আমাৰ কোনো পদক্ষেপ হাতত নলয় তেনেহ'লে অহা আগন্তুক ইলেকশ্যনৰ কাৰণে যোনটো আমি পথ বাছি লৈছোঁ 1,17,000 ৰান্ধনীয়ে এই বিজেপিৰ বিৰুদ্ধে থিয় দিম বুলি যদি পদক্ষেপ হাতত নলয় এছেম্বলি MP ইলেকশ্যনৰ আগত আমাৰ 1500 টকাটো আদায় দিয়ক নাই তেওঁলোকে আমাৰ পইচাটো মাহ উকলি যায় কোনো ধৰণৰ পইচা দিবৰ কাৰণে পদক্ষেপ নলয় পদক্ষেপ যদি হাতত লয় কিছু কাৰ্যসূচী কৰাৰ পিছত তেওঁলোকে 2,000 1,000 এনেকুৱাকৈ দিয়ে কিন্তু নিয়মীয়াভাৱে আমাৰ কোনো দিনৰ পইচা দিয়া নাই আমি চৰকাৰৰ এইটোৱে এটা দাবী জনাইছোঁ আমাৰ মাননি সলনি মজুৰি দিব লাগিব মান্থলি 12 মাহৰ টকা ধাৰ্য কৰিব লাগিব বা মাহত 10,000 টকা আমাক প্ৰাপ্যধন দিব লাগিব আৰু আমাৰ স্বীকৃতি কি চৰকাৰী স্বীকৃতি প্ৰদান কৰিব লাগিব আৰু যদি এই স্বীকৃতি এইবাৰ 4 দিনৰ কাৰ্যসূচী কৰাৰ পিছত যদি চৰকাৰে একো পদক্ষেপ হাতত নলয় চৰকাৰৰ বিৰুদ্ধে আমি